আপোনালোকৰ যিটো NTPCৰ ID সেইটো নখোলে নেকি যদি নখোলে আপোনালোকৰ যিটো ক্ৰম ব্ৰাউজাৰৰ হিষ্টৰীখিনি আপোনালোকে ক্লিয়াৰ কৰি ল'ব লাগিব ঠিক আছে কেনেকৈ ক্লিয়াৰ কৰিব লাগিব আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম কিন্তু তাৰ আগতে এটা ৰিকুৱেষ্ট যদি আপুনি এইটো চেনেলত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহলে ভিডিঅ'টো এটা কৈ লাইক কৰি দিব এতিয়া চাওক মই মোৰ ক্ৰম ব্ৰাউজাৰটো ওপেন কৰিলো ওপেন কৰাৰ পিছত মোৰ NTPC ডাইৰেক্ট লগইন কৰাই আছিল ডাইৰেক্ট খুলি গল আপোনালোকে চালে ঠিক আছে এতিয়া আপুনি ইয়াতে চাওক একেবাৰে ওপৰত তিনিটা ডট দিয়া আছে ঠিক আছে এইটো এই তিনিটা ডটত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে চাওক হিষ্টৰী বুলি লিখা আছে এই হিষ্টৰী আপোনালোকে এই হিষ্টৰীত ক্লিক কৰিব হিষ্টৰীত ক্লিক কৰাৰ পিছত আপোনালোকে ওপৰত চাওক ক্লিয়াৰ ব্ৰাউজিং ডাটা বুলি লিখা আছে আপোনালোকে ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে চাব আপোনালোকৰ এটো কি কৰা মানে এটো অপচনটো কি কৰা আছে অল টাইম কৰা আছে নে বেলেগ কিবা কৰা আছে মই ইয়াতে ক্লিক কৰিলো ক্লিক কৰাৰ পিছত চাওক আপোনালোকৰ তাতে লাষ্ট আৱাৰো থাকিব পাৰে লাষ্ট 24 আৱাৰ্স থাকিব পাৰে হা লাষ্ট 7 ডেজ থাকিব পাৰে ঠিক আছে কিন্তু যেটোৱে নাথাকক কিয় আপোনালোকে ডাইৰেক্ট অল টাইমত ক্লিক কৰি দিব অল টাইমত ক্লিক কৰি দেৱাৰ পিছত আপোনালোকে ইয়াতে যেটো একেবাৰে তলত চাওক ক্লিয়াৰ ডাটা বুলি লিখা আছে আপোনালোকে এই ক্লিয়াৰ ডাটা ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ ডাটাখিনি ক্লিয়াৰ হৈ যাব ক্লিয়াৰ হোৱাৰ পিছত আপোনালোকে NTPC যেটো লিংক হয় হেতু লিংক বা ওয়েবসাইট সাৰ্চ কৰি কিনে আপোনালোকে লগইন কৰি ল'ব পাৰে আপোনালোকৰ মোবাইলৰো প্ৰবলেম হ'ব পাৰে সাগে ঠিক আছে কেদিনমান ধৰি জিৰো সাৰ্ভাৰ বহুত ডাউন হৈ আছে কিন্তু চাওক এতিয়া মই মোৰ দুটা এই NTPC যেটো এপছ মই এপছও ওপেন কৰিম চাওক কিমান ধুনিয়াকে খুলি আহে চাওক চাইছে আপোনালোকে ঠিক আছে এতিয়া মই গুগলত খুলিম চাওক মোৰ আইডিটো লগইন কৰিও দেখাই দিছো আপোনালোকক চাওক কিন্তু এইখিনিতে আৰু এটা ঘোষণা অলপ আগতে মই এটা ভিডিও বনাই দিছো তাতে কৈছো যে আৰু মানে যোৱাকালি দুটা প্লান এড কৰিছে এই দুটা প্লান কি প্লান এড কৰিলে এটা চাওকচোন এটো এটা প্লান ঠিক আছে আপোনালোকে যদি 6770 দি আপোনালোকে ইয়াতে প্লানটো পাৰচেজ কৰে তেনেহলে 3 দিন আপোনালোকে 6925 টকা কৈ 3 দিন পাই থাকিব আৰু এটা 13770 টকা যদি আপোনালোকে পাৰচেজ কৰে তেনেহলে ডেইলি ইনকাম থাকিব 13592 টকা আৰু আপোনালোকে এই ইনকামটো 3 দিন পাব ঠিক আছে কিন্তু আপোনালোকে যেই নকৰক কিয় যেটো প্লান এক্টিভ নকৰক কিয় এটো আপোনাৰ নিজৰ ৰিস্কত কৰিব লাগিব পিছত আপুনি কৰে নকৰে এটো আপোনাৰ কথা মোৰ কাম হল প্লান দেখুৱা যদি আপোনালোকৰ ভাল লাগে ৰিস্ক যদি ল'ব পাৰে আপোনালোকে ৰিস্ক লৈ কৰিব পাৰে এটো আপোনাৰ ইচ্ছা ঠিক আছে আজিৰ ভিডিও ইমানলৈ কিন্তু ভিডিও শেষ কৰাৰ আগত আৰু এটা কথা কৈ দিছো কিছু সময় পিছত মেয়ৰৰ এটা ভিডিও আহি আছে তা আপোনালোকে ভিডিওটো চাব বুলি আশা ৰাখিলো আজিৰ ভিডিওটো ইমানলৈ ধন্যবাদ